নমস্কাৰ। এটা খুবেই সংবেদনশীল বিষয় মই উপস্থাপন কৰিবলৈ লৈছোঁ। আমাৰ সমাজখন বা আমাৰ গুৱাহাটী মহানগৰীখনত আমি আজি ঘূৰিলে এটা কথা খুব গম পাওঁ যে আমাৰ অসমীয়া মানুহৰ পৰা বহু বস্তু আঁতৰি গৈছে। যদি আপুনি ফুটপাথৰ বা পদপথৰ দোকানসমূহ চাই 10খন দোকানৰ 9খন দোকানেই বাহিৰা মানুহে লৈছে। অৰ্থাৎ আমাৰ স্থানীয় মানুহৰ বিপৰীতে আন একাংশ লোকে লৈছে, যিসকল লোকক আমি বহু সময় তেওঁলোকক সন্দেহজনক লোক বুলি কওঁ। একেধৰণে বিভিন্ন প্ৰান্তত আপুনি চাই দেখিব যে ফাঁচী বজাৰখন যদি আপুনি চাই দেখিব যে সেই ফাঁচী বজাৰত কেৱল মাৰোৱাৰী বা বিহাৰী সম্প্ৰদায়ৰ লোকসকলে ব্যৱসায় কৰে। একেধৰণে আপুনি যদি চাই বিভিন্ন প্ৰান্ত আছে, কিছু কিছু প্ৰান্তত দেখিব আপুনি আমাৰ স্থানীয় যিসকল খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ লোক তেওঁলোকে ব্যৱসায় কৰা আপুনি খুব কম দেখিব। অৰ্থাৎ আমাৰ ব্যৱসায় বা আমাৰ বৰ্তমান যি বেপাৰ বাণিজ্য এইসমূহ অধিকাংশই কিন্তু আমাৰ স্থানীয় লোকৰ পৰা বা স্থানীয় যিসকল লোক তেওঁলোকৰ হাতৰ পৰা আঁতৰি যোৱা পৰিলক্ষিত হৈছে। ইয়াৰ কাৰণসমূহ যদি আমি কওঁ তেন্তে আমি ক'ম যে ব্যৱসায় বহুতে কৰি আছে, কিন্তু আমাৰ মানুহখিনি কিছু ক্ষেত্ৰত হয়তো অনীহা বা তেওঁলোকৰ ব্যৱসায় ক্ষেত্ৰত কিছু হয়তো অপাৰদৰ্শিতা বা অমনোযোগিতাৰ ইয়াৰ একমাত্ৰ কাৰণ হ'ব পাৰে বা এটা মূল কাৰণ হ'ব পাৰে। যেতিয়া আপুনি ফুটপাথত দেখে যে পদপথত দেখে আপুনি যিকোনো স্থানতে আপুনি গ'লে দেখিব যে পদপথত মাত্ৰ 2-এখন দোকানহে আছে যিখন আমাৰ খিলঞ্জীয়া আমাৰ জাতি জনগোষ্ঠীৰ লোকে বা আমাৰ হিন্দু লোকসকলে কৰে। তাৰ বিপৰীতে মুছলমান লোক বুলি বেয়া বুলি কোৱা নাই, কিন্তু মুছলমান লোকসকলে অধিকাংশ বেপাৰ বাণিজ্য কৰা পৰিলক্ষিত হয়। আপুনি দেখিব যে গুৱাহাটী মহানগৰত যিসমূহ চাহৰ দোকান আছে, যিসমূহ পাচলিৰ দোকান আছে, আপুনি শিলপুখুৰীত যাওক, শিলপুখুৰীত পাচলিৰ দোকানৰ অধিকাংশই বিশেষ সম্প্ৰদায়ৰ লোকৰ। মই তেওঁলোকক সমালোচনা কৰা নাই, তেওঁলোকক মই আমাৰ পৰিৱেশটো ক'ব বিচাৰিছোঁ মাত্ৰ। আপুনি যদি যায় যিকোনো প্ৰান্তলৈ গ'লে আপুনি দেখিব যে আমাৰ এই বজাৰসমূহত একাংশ বকো বা সোণাপুৰৰ ঠাইৰ পৰা একাংশ লোক আমাৰ খিলঞ্জীয়া জনগোষ্ঠীয় লোক বা বিভিন্ন লোক আহে, কাৰ্বি লোক বা বড়ো লোক আহে, কিন্তু তাৰ বিপৰীতে ৰাভা বাইদেউসকল আহে। তাৰ বিপৰীতে কিন্তু অধিকাংশ ঠাইতে আমাৰ মানুহে গণ নোপোৱাকৈ আমাৰ মানুহে মনোযোগ নিদিয়াৰ বাবে বিভিন্ন ঠাইৰ পৰা আহি একাংশ লোকে ব্যৱসায় কৰিবলৈ লৈছে। আপুনি ৰিক্সা চাওক, 100খন ৰিক্সা আপুনি দেখিব 95খন ৰিক্সাই সেইসকল লোকে চলায়, যিসকল লোকক আমাৰ একাংশ লোকে সন্দেহজনক লোক বুলিও কোৱা পৰিলক্ষিত হয়। তাৰ মাজতে একাংশ আমাৰ খিলঞ্জীয়া মুছলমান লোক আছে, যিসকল হিন্দু বা মুছলমান বুলি তেওঁলোকৰ খিলঞ্জীয়া হিচাপে তেওঁলোকে থাকে আৰু তেওঁলোকে অসমৰ মাটি পানীত থাকি অসমত থাকি তেওঁলোক অসমীয়া হৈ গৈছে বা অসমৰ মানুহে হয় তেওঁলোক খিলঞ্জীয়া লোক। তাৰ বিপৰীতে কিন্তু বিল আছিথেনা বা একাংশ সংগঠনে কিছু কাম কৰা পৰিলক্ষিত হয়। তেওঁলোকে যিসমূহ পদক্ষেপ লৈছে পদক্ষেপসমূহ যথেষ্ট প্ৰশংসনীয়, কিন্তু এটা খুবেই চিন্তাৰ কাৰণ যে আপুনি যি স্থানলৈকে যায় সেই স্থানত যদিহে আমাৰ খিলঞ্জীয়া জনগোষ্ঠীয় বা ৰাভা বড়ো বা আমাৰ কাৰ্বি বাইদেউসকলে বা সেই মাসকলে বা খুৰীসকলে বা বৰমাসকলে ব্যৱসায় কৰে, কিন্তু তাৰ বিপৰীতে অধিকাংশ স্থানত আপুনি দেখিব যে একাংশ সন্দেহজনক লোকে ব্যৱসায় কৰা পৰিলক্ষিত হয়। সেইসকল লোকৰ ব্যৱসায়ত আপুনি বাধ্য, আপুনি যদিহে এটা কবিৰ দাম 20 টকা বুলি কয় তেন্তে আপুনি 20 টকা দিবলৈ বাধ্য হয়। একেধৰণে আপুনি যদিহে এটা কবিৰ দাম 50 টকা আপুনি 50 টকা দিবলৈ বাধ্য হয়। কিন্তু একেখিনি পাচলিৰ দামে খাৰুপেটীয়া বা আন বিভিন্ন প্ৰান্তত যিসমূহ স্থানৰ পৰা পাচলিসমূহ আহে সেই স্থানত কিন্তু সেই পাচলিসমূহৰ দাম তেনেই কম হয়। গতিকে এই ব্যৱসায় বা বাণিজ্য যদি আমি নিজৰ হাতলৈ আনিব পাৰোঁ তেন্তে আমাৰ সমাজখন বা আমাৰ মানুহখিনি লাভ হ'ব বুলি ক'ব পাৰি। তাৰ বিপৰীতে যদি আমি সেই ব্যৱসায় যদি আমি নিজৰ হাতলৈ আনিব নোৱাৰোঁ তেন্তে আমাৰ হয়তো তাতকৈ ডাঙৰ বিপদ আমাৰ মাজত আহি আছে। চৰকাৰেও একাংশ লোকক উচ্ছেদ কৰিছে, কিন্তু চৰকাৰে উচ্ছেদ কৰিলেও কিন্তু এই যি ধৰণৰ পৰিৱেশ হৈছে বা চৰকাৰে চিন্তা কৰিলেও বা নকৰিলেও কিন্তু এই যি ধৰণৰ পৰিৱেশ হৈছে পৰিৱেশ কোনো নিয়ন্ত্ৰণ কৰিব পৰা নাই বা নিয়ন্ত্ৰণ কৰিব বিচৰা নাই। এনে ধৰণৰ পৰিৱেশত পৰিৱৰ্তিত পৰিস্থিতিত আমাৰ সমাজখনত আমাৰ খিলঞ্জীয়া লোকসকল হয়তো এদিন কোনোবা কাৰণত লোকচানৰ সন্মুখীন হ'ব। গতিকে মই বিষয়টো উপস্থাপন কৰিলোঁ এইটো কাৰণেই যে বিভিন্ন প্ৰান্তত বেপাৰ বাণিজ্য ব্যৱসায় ঘুমটিৰ পৰা টেবুল এখন দি তামোল বিকালৈকে বিভিন্ন ক্ষেত্ৰত আমাৰ মানুহখিনি অনীহাই একাংশ লোকক কিন্তু সহায়ৰ সুবিধা কৰি দিছে, যি সুবিধা কিন্তু আমাৰ স্থানীয় লোকসকলৰ কিমান লাভ হ'ব সেয়া আমি ক'ব নোৱাৰোঁ। ধন্যবাদ।